নমস্কাৰ দিগবাণী ইউটিউব চেনেল আপোনালোক সকলোকে মই শিৱানীয়ে স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। বিহু ভালে ভালে গ'লনে আপোনালোক সকলোৰে? ময়ো পঠালোঁ আৰু যেনে তেনে। আজি মই ভাবিছোঁ আপোনালোকক আমাৰ কালেকশ্যনৰ পাটৰ কাপোৰ কেইযোৰমান দেখুৱাম আৰু আজি মই আপোনালোকক যিকেইযোৰ পাটৰ কাপোৰ দেখুৱাম কাপোৰ কেইযোৰ প্ৰাইচ হৈছে 10,000 পৰা 15,000 ভিতৰত। তেতিয়াহ'লে আহক আমাৰ কালেকশ্যনখিনি চাই লওঁ। যিহেতু এতিয়া বিয়াৰ ছিজন চলি আছে তো সেইকাৰণে মই প্ৰথমতে আপোনালোকক ৰঙা কাপোৰ পাটৰ কাপোৰ এযোৰ দেখুৱাওঁ। খুব এইযোৰ ধুনীয়া হয় কাপোৰযোৰ, হোৱাইট গুণাইদি কৰা হৈছে এইযোৰ কাপোৰযোৰ। এইটো হৈছে আঁচলটো আৰু গোটেই গাতে হোৱাইট গুণাইদি কাম আছে, খুব ধুনীয়া। ভাল লাগিছেনে কাপোৰযোৰ? খুবেই ধুনীয়া, একেবাৰে ব্ৰাইট ৰেড হয় কাপোৰযোৰ। আৰু ইয়াৰ ব্লাউজ পিচটো মই আপোনালোকক দেখুৱাই দিওঁ। ব্লাউজ পিচটো চাওকচোন, ইমান ধুনীয়া। হাতত গোটেই হাতখনতে ডিজাইন আহিব, এই হাতত ধুনীয়াকৈ ডিজাইন আহিব। হোৱাইট গুণাইদি কৰা হৈছে কাপোৰযোৰ, হোৱাইট গুণা আৰু মিনাটো হৈছে গল্ডেন গুণা। আৰু কাপোৰযোৰ চাওকচোন, খুবেই ধুনীয়া কাপোৰযোৰ। আৰু ইয়াৰ মেখেলাখন দেখুৱাই দিওঁ আপোনালোকক। মেখেলাখন অকণমান চিম্পলকৈ কৰা হৈছে। এইখন হৈছে ইয়াৰ মেখেলাখন, এইখন হৈছে মেখেলাখন। খুব এযোৰ ধুনীয়া কাপোৰ হয় আৰু আপোনালোকে ধুনীয়াকৈ বিয়া পাৰ্টিত যাব পাৰিব। খুব ধুনীয়া হয় কাপোৰযোৰ, ৰঙা ৰঙা হয়। গোটেই কাপোৰযোৰ পাটৰ হয় আৰু গোটেই গাতে হোৱাইট গুণাইদি কাম কৰা হৈছে। একেবাৰে দূৰৰ পৰা দেখাই দিছোঁ কাপোৰযোৰ। এইটো হৈছে আঁচলটো, এইটো হৈছে আঁচলটো আৰু এইটো হৈছে চাইড পাৰীটো। খুব ধুনীয়াকৈ কৰা হৈছে, একদম সৰুকৈ কৰা হৈছে চাইড পাৰীটো। খুবেই ধুনীয়া এযোৰ কাপোৰ। কাপোৰযোৰ ৰেডত আছে, হোৱাইট গুণাই কৰা, পিয়ৰ পাটৰ হয় কাপোৰযোৰ। আৰু এযোৰ আপোনালোকৰ কাপোৰ দেখুৱা। এই কাপোৰযোৰ খুবেই ধুনীয়া হয়, মেৰুন কালাৰত আছে কাপোৰযোৰ। এইটো হৈছে আঁচলটো আৰু গোটেই মাজতে ডাঙৰ ডাঙৰকৈ কাম কৰা হৈছে। খুবেই ধুনীয়া হয় কাপোৰযোৰ। হোৱাইট গুণা আৰু গল্ডেন গুণাৰ কম্বিনেশ্যন কৰি পিনি বনোৱা হৈছে, খুব ধুনীয়া। মাজৰ যিখিনি ডিজাইন হয় সেইখিনি গল্ডেন গুণাইদি কৰা হৈছে আৰু আঁচলটোত যিখিনি কাম কৰা হৈছে সেইখিনি হোৱাইট গুণা আৰু এইখিনি গল্ডেন গুণা এনেকৈ কৰা হৈছে। খুব ধুনীয়া এযোৰ কাপোৰ, খুবেই হেভি হয় কাপোৰযোৰ। কইনাও আপোনালোকে কইনা পিন্ধিব পাৰিব বিয়া পাৰ্টিৰ দিনাখন, খুব ধুনীয়া। আৰু আপোনালোকে আমাৰ যিখিনি পাটৰ কাপোৰ আছে আপোনালোকে জোৰণত দিব পাৰিব। খুব ধুনীয়া ধুনীয়া কাপোৰ আৰু কোৱালিটিৰ লগত আমি কেতিয়াও কম্প্ৰমাইজ নকৰোঁ। কোৱালিটি আপোনালোকে সদায় ভাল পাব। আৰু এই কাপোৰযোৰৰ চাদৰখন হৈছে কেঁচা পাটৰ আৰু মেখেলাৰ ব্লাউজ পিচ হৈছে পিয়ৰ পাট। আৰু মই আপোনালোকক ইয়াৰ ব্লাউজ পিচ আপোনালোক মই চাইড পাৰীটো দেখুৱাই দিছোঁ কাপোৰযোৰৰ। এইটো হৈছে চাইড পাৰী, হোৱাইট গুণাইদি কৰা হৈছে। খুব ধুনীয়া এযোৰ কাপোৰ, গৰ্জিয়াছ হয় কাপোৰযোৰ, খুবেই ধুনীয়া। আৰু ব্লাউজ পিচটো এবাৰ চাই লওকচোন, ব্লাউজ পিচটো খুব ধুনীয়া হয়। এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো, গোটেই হাতত হেভিকৈ কাম কৰা হৈছে। এইটো হৈছে ব্লাউজ পিচটো, খুব ধুনীয়া কাপোৰযোৰ। ভাল লাগিছেনে কাপোৰযোৰ? ধুনীয়া হয়। আৰু ইয়াৰ মেখেলাখন আপোনালোকক দেখুৱাই দিছোঁ, মেখেলাখনো ধুনীয়া হয়। মেখেলাখনো বহুত ওপৰলৈকে কাম আছে আৰু হেভিকৈ কাম আছে মেখেলাখনত। এইখন হৈছে মেখেলাখন, এইখন হৈছে মেখেলা। এইখন হৈছে মেখেলাখন। এইখন হৈছে মেখেলা। মেখেলাখন খুব হেভিকৈ কৰা আছে, ধৰিব পাৰিছেনে? এইখন মেখেলাখন খুবেই ধুনীয়া এযোৰ কাপোৰ। ব্লাউজ পিচ আৰু মেখেলাখন পিয়ৰ পাটৰ হয় আৰু চাদৰখন হৈছে কেঁচা পাট। কাপোৰযোৰ খুবেই ধুনীয়া কাপোৰযোৰ। এবাৰ ওচৰৰ আপোনালোকক আকৌ এবাৰ দেখাই দিছোঁ। এইটো হৈছে আঁচলটো আৰু এইটো হৈছে কাপোৰযোৰ। ধুনীয়া এযোৰ কাপোৰ, খুব গৰ্জিয়াছ এযোৰ কাপোৰ হয়। ভাল লাগিছেনে? ভাল লাগিলে কমেণ্ট কৰিব, ভাল লাগিছে বেয়া লাগিছে কমেণ্ট কৰিব। আৰু এযোৰ আপোনালোকক মই কাপোৰ দেখুৱাওঁ। এই কাপোৰযোৰ খুব ধুনীয়া হয়। এইটো হৈছে আঁচলটো, এইটো হৈছে আঁচলটো আৰু গোটেই গাতে ঘিচাই দি কাম কৰা হৈছে, ঘিচা। আৰু এই বগা যিটো ৰং দেখিছে, এইটো বগা ৰংটো, এইটো হৈছে এৰি দি কাম কৰা হৈছে। কাপোৰযোৰ মেটেৰিয়েলটো হৈছে চাদৰখন টচ আৰু কেঁচা পাট আৰু মেখেলাখন আৰু ব্লাউজ পিচটো টচ আৰু পিয়ৰ পাতেদি কৰা হৈছে। আৰু খুব এযোৰ ধুনীয়া কাপোৰ হয় এইযোৰ কাপোৰযোৰ। আৰু ইয়াৰ মেখেলা ব্লাউজ পিচ সকলো আপোনালোকক দেখুৱাই দিছোঁ। চাদৰখনৰ চাইড পাৰীকেইটাও মই আপোনালোকক দেখুৱাই দিছোঁ। এইকেইটা হৈছে চাইড পাৰী। এই চাইড পাৰীকেইটাও ঘিচাই দিয়ে কাম কৰা হৈছে। খুব ধুনীয়া হয় কাপোৰযোৰ।
এবাৰ কাপোৰযোৰৰ মেখেলাখন আপোনালোকক দেখাইছোঁ এইখন হৈছে মেখেলাখন মেখেলাখনত ধৰিব পাৰিছে গোটেই ওপৰলৈকে হেভিকে কাম কৰা হৈছে আৰু এই পাৰ্টটো যিটো হয় এই পাৰ্টটো হৈছে এৰি ৰেডি কৰা হৈছে বগা অংশ যিটো এৰি ৰেডি কৰা হৈছে খুবেই ধুনীয়া এযোৰ কাপোৰ এইখন হৈছে মেখেলাখন আৰু ইয়াৰ চাদৰখন আকৌ এবাৰ দেখাই দিছোঁ এইখন হৈছে চাদৰখন ধুনীয়া হয় কাপোৰযোৰ ব্লাউজ পিচটো মই আপোনালোকক দেখুৱাই দিছোঁ এইটো হৈছে ইয়াৰ ব্লাউজ পিচটোত হাতত অলপ ডিজাইন আহিব এইখিনি যিখিনি ডিজাইন এইখিনি গোটেইখিনি ঘিচা আৰু এৰি ৰেডি কৰা হৈছে কাপোৰযোৰ খুব ধুনীয়া আপোনালোকে পিন্ধিলে খুবেই ভাল লাগিব যেতিয়া ৰেডি কৰি দিয়া হ'ব কাপোৰযোৰ তেতিয়া বেছি ভাল লাগিব কাৰণ এইটো এনেকৈ আহিছে যিহেতু একো কৰাই হোৱা নাই আপোনালোকক দেখাই দিছোঁ গৰমে গৰমে এইটো হৈছে ব্লাউজ পিচটো খুব ধুনীয়া এযোৰ কাপোৰ কাপোৰযোৰ আৰু এইযোৰ আপোনালোকক একদম ব্ৰাইট কালাৰ কাপোৰযোৰ দেখুৱাইছোঁ এই কাপোৰযোৰ খুব ধুনীয়া হয় এইটো হৈছে আঁচলটো আৰু গোটেই গাত একেবাৰে সৰু সৰু সৰুকৈ কাম কৰা হৈছে একদম সৰু সৰুকৈ কাম কৰা হৈছে ধৰিব পাৰিছেনে একদম সৰু সৰুকৈ হোৱাইট গুণা আৰু লাইট পিংক কালাৰ সূতা এডালি কাম কৰা হৈছে খুব ধুনীয়া কাপোৰযোৰ খুব ধুনীয়া হয় আপোনালোকে পিন্ধিলে আচলতে বেছি ধৰিব পাৰিব ইয়াৰ মেখেলাখন মই আপোনালোকক দেখুৱাই দিছোঁ কাপোৰযোৰ চিম্পল গৰ্জিয়াছ হয় একেবাৰে চিম্পল কিন্তু গৰ্জিয়াছ হয় এইখন হৈছে ইয়াৰ মেখেলাখন এইখন হৈছে মেখেলা এইখন হৈছে মেখেলাখন ধৰিব পাৰিছেনে মেখেলাখন এইখন হৈছে মেখেলা খুব ধুনীয়া ৰংটো এতিয়া ফটো বা ভিডিঅ'ত কিমান ধৰিব পাৰিছে মই গম পোৱা নাই কিন্তু কাপোৰযোৰৰ ৰংটো খুব ধুনীয়া হয় ব্লাউজ পিচটো আপোনালোকক দেখুৱাই দিছোঁ এইটো হৈছে ব্লাউজ পিচটো ধুনীয়া হয় হাতত আহিব অলপ ডিজাইন এইটোতো হাতত আহিছে ডিজাইনটো খুব ধুনীয়া কাপোৰযোৰ আৰু ইয়াৰ ছাইড পাৰীটো মই আপোনালোকক দেখুৱাই দিওঁ ছাইড পাৰীটো ধুনীয়া হয় ছাইড পাৰীটো এনেকৈ আহিছে এইটো হৈছে ছাইড পাৰীটো কাৰণ কাপোৰযোৰ একেবাৰে যিহেতু চিম্পল হয় সেইকাৰণে ছাইড পাৰীটো আমি কম হেভিকৈ কৰাই দিছোঁ তেতিয়া কাপোৰযোৰ অলপ বেছি ধুনীয়া লাগিব এইটো হৈছে ছাইড পাৰীটো আৰু এইটো হৈছে কাপোৰযোৰ ভাল লাগিছেনে কাপোৰযোৰ ভাল লাগিছে কমেণ্ট কৰিব দেই আপোনালোকে কমেণ্ট কৰিলেহে ভিডিঅ'বোৰ বনাই ভাল লাগে আপোনালোকে কমেণ্টেই নকৰে সেইকাৰণে দুখ লাগে আৰু সেইকাৰণে ভিডিঅ'বোৰ অকণমান দেৰিকৈ বনাবলৈ লৈছোঁ আৰু বিহুৰ অলপ ব্যস্ততা আছিলে বাৰু ভাল লাগিছেনে কাপোৰযোৰ ছাইড পাৰীটো এনেকৈ ছাইডত আহিব ধুনীয়া হয় কাপোৰযোৰ চাদৰখন কেঁচা পাটৰ হয় এই কাপোৰযোৰ চাদৰখন কেঁচা পাট হয় মেখেলাখনে ব্লাউজটোৱে পিয়ৰ পাটৰ হয় কাপোৰযোৰ আৰু এতিয়া মই আপোনালোকক যিখিনি কাপোৰ দেখাই আছোঁ গোটেই কাপোৰযোৰ প্ৰাইচ 10,000 পৰা 15,000 ভিতৰত আহিব আৰু যে আপোনালোকৰ কাপোৰ দেখুৱা এই কাপোৰযোৰ খুবেই ধুনীয়া হয় চাদৰখন কেঁচা পাটৰ হয় আৰু মেখেলাৰ ব্লাউজ পিচ পাটৰ হয় আৰু এইখন হৈছে চাদৰখন একেবাৰে চিম্পল হয় মাজত একেবাৰে চিম্পলকৈ কাম কৰা হৈছে আৰু কাপোৰযোৰ হৈছে ধূপচাহ ৰঙৰ কেতিয়াবা পিংক কালাৰ নিচিনা লাগে কেতিয়াবা অৰেঞ্জ কালাৰ নিচিনা লাগে কাপোৰযোৰ ধূপচাহ হয় খুবেই ধুনীয়া আৰু মাজত একদম সৰু সৰুকৈ হোৱাইট গুণা আৰু গল্ডেন গুণা দি কাম কৰা হৈছে আঁচলটো আপোনালোকক দেখাই দিছোঁ এবাৰ এইটো হৈছে আঁচলটো চাদৰখন কেঁচা পাট হয় আৰু ইয়াৰ মেখেলা আৰু ব্লাউজ পিচ পাটৰ হয় এইখন হৈছে ইয়াৰ মেখেলাখন এইখন মেখেলা ধৰিব পাৰিছেনে এইখন হৈছে মেখেলাখন একদম চিম্পলকৈ কৰা হৈছে একদম চিম্পলকৈ মাজত একদম সৰুকৈ কাম কৰা হৈছে এইখন হৈছে ইয়াৰ মেখেলা আৰু ইয়াৰ ব্লাউজ পিচটো আপোনালোকক দেখুৱাই দিওঁ ব্লাউজ পিচটো কিন্তু ধুনীয়াকৈ আছে হাতত অলপ ডিজাইন আছে এইটো হৈছে ব্লাউজ পিচ এইটো ব্লাউজ পিচ এইটো হৈছে ব্লাউজ পিচটো খুব ধুনীয়া এযোৰ কাপোৰ হয় আৰু কাপোৰযোৰৰ ছাইড পাৰীটো মই আপোনালোকক দেখুৱাই দিওঁ ছাইড পাৰীটো খুব সৰুকৈ কৰা হৈছে ধুনীয়া হয় ছাইড পাৰীটো হোৱাইট গুণা আৰু গল্ডেন গুণাই দিয়ে কাম কৰা হৈছে ধুনীয়া হয় ভাল লাগিছেনে কাপোৰযোৰ আপোনালোকে কমেণ্ট কৰিব ধুনীয়া হয় কাপোৰযোৰ আৰু এইযোৰ আপোনালোকক কাপোৰ দেখুৱাওঁ এই কাপোৰযোৰৰ ৰংটো মচুৰ কালাৰ হয় এইটো হৈছে আঁচলটো আৰু গোটেই গাতে ধুনীয়াকৈ কাম কৰা হৈছে ইয়াৰ ছাইড পাৰীটো দেখাই দিছোঁ এইটো হৈছে ছাইড পাৰী এইটো হৈছে মাজত যিখিনি ডিজাইন আছে সেইখিনি খুব ধুনীয়া হয় এইটো ডিজাইনখিনি খুব ধুনীয়া হয় কাপোৰযোৰ আৰু কাপোৰযোৰ ব্লাউজ পিচটো মই আপোনালোকক দেখুৱাই দিছোঁ ব্লাউজ পিচটো ধুনীয়া হয় অলপ হেভিকৈ আছে ব্লাউজ পিচটো হাতত এইটো হৈছে ব্লাউজ পিচটো এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো হাতত অলপ ডিজাইন হাতত বহুতখিনি আহিব চব ডিজাইনখিনি হাতৰ ডিজাইনখিনি খুব ধুনীয়া হয় বহুত ধুনীয়াকৈ আহিব হাতৰ ডিজাইনখিনি খুবেই ধুনীয়া হয় কাপোৰযোৰ আৰু ইয়াৰ মেখেলাখন আপোনালোকক দেখুৱাই দিছোঁ মেখেলাখনো ধুনীয়া হয় এইখন হৈছে ইয়াৰ মেখেলাখন মেখেলা এইখন হৈছে মেখেলাখন ধুনীয়া লাগিছেনে কাপোৰযোৰ এইখন হৈছে ইয়াৰ মেখেলা
এই কাপোৰযোৰৰ চাদৰখন কেঁচা পাটৰ হয়, মেখেলাখনে ব্লাউজটো পাটৰ হয়। আৰু যে আপোনালোকক কাপোৰ দেখাওঁ, এই কাপোৰযোৰ একদম চিম্পলকৈ কৰা হৈছে। এই কাপোৰযোৰ প্ৰাইচ 10,000ৰ ভিতৰত আহিব। এইটো হৈছে আঁচলটো, আৰু গোটেই গাতে একেবাৰে সৰু 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 কাম কৰা হৈছে। এই কাপোৰযোৰ পাট আৰু কেঁচা পাটৰ হয়। আৰু ছাইড পাৰীটো চাওকচোন, এইটো হৈছে ছাইড পাৰী, একদম সৰুকৈ কৰা হৈছে। এইটো হৈছে ছাইড পাৰী। আৰু মেখেলাখন মই আপোনালোকক দেখুৱাই দিওঁ। এইখন হৈছে মেখেলাখন, মেখেলা খুবেই ধুনীয়া কাপোৰ। মেখেলাখনত বহুত ওপৰলৈকে কাম আছে, ধৰিব পাৰিছে। এইখন হৈছে মেখেলা, একদম ৰঙাত আছে। কাপোৰযোৰ চাদৰখন কেঁচা পাট হয়, আৰু মেখেলাখন আৰু ব্লাউজ পিচটো পাটৰ হয়। ব্লাউজ পিচটো ক'ত সোমালে এতিয়া মোৰ কাপোৰৰ ভিতৰত সোমাইছে, মই বিচাৰি পোৱা নাই। ব্লাউজ পিচটো একদম চিম্পলকৈ কৰা হৈছে, খুবেই ধুনীয়া এযোৰ কাপোৰ। ভাল লাগিছেনে? একদম চিম্পল কাপোৰ, 10,000ৰ ভিতৰত আহিব কাপোৰযোৰ। আৰু এতিয়া আপোনালোকক কাপোৰ দেখুৱাই, কাপোৰযোৰ খুবেই ধুনীয়া হয়। এইটো হৈছে আঁচলটো, এইটো হৈছে আঁচলটো। আৰু ছাইডত এনেকৈ ডিজাইন কৰি দি আছোঁ, মাজত বিশেষ একো ডিজাইন কৰা হোৱা নাই। ছাইডত আমি এনেকৈ ডিজাইন কৰাই দিছোঁ, খুব ধুনীয়া কাপোৰযোৰ। আৰু ছাইড পাৰী কেইটা একেবাৰে অকণমানি অকণমানিকৈ কৰা হৈছে, কেইটা হৈছে ছাইড পাৰী। আৰু এইযোৰ হৈছে কাপোৰযোৰ, খুব ধুনীয়া এইযোৰ কাপোৰ। চাদৰখন কেঁচা পাটৰ হয়, আৰু মেখেলাখনে ব্লাউজটো পাটৰ হয়। আৰু ব্লাউজ পিচটো মই আপোনালোকক দেখুৱাই দিছোঁ। এইটো হৈছে ইয়াৰ ব্লাউজ পিচ, এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো। হাতত আহিব অলপ ডিজাইন, হাতত আহিব। আৰু মেখেলাখন মই আপোনালোকক দেখুৱাই দিওঁ। এইখন হৈছে মেখেলাখন, এইখন হৈছে মেখেলাখন। কাপোৰযোৰ খুব ধুনীয়া হয়, এযোৰ কাপোৰ খুবেই ধুনীয়া। আৰু মেখেলাখন বহুত হেভিকৈ কৰা হৈছে, ধুনীয়া লাগিছেনে কাপোৰযোৰ? ধুনীয়া এযোৰ কাপোৰ। দূৰৰ পৰা দেখাই দিছোঁ আপোনালোকক, এবাৰ আপোনালোকক দূৰৰ পৰা দেখাই দিছোঁ। ভাল লাগিছেনে? খুব ধুনীয়া ৰঙৰ, ধুনীয়া এযোৰ কাপোৰ। আৰু যে আপোনালোকক মই কাপোৰ দেখুৱাই, এই কাপোৰযোৰ খুবেই ধুনীয়া হয়। টচ আৰু কেঁচা পাট হয় চাদৰখন। এইটো হৈছে আঁচলটো, আৰু গোটেই গাতে কাম আছে, গোটেই গাতে হেভিকৈ কাম আছে। আৰু যিখিনি কাম কৰা হৈছে, সেই কামখিনি হৈছে এৰী সূতাই দি কৰা। এইটো হৈছে ছাইড পাৰীটো, এইটো হৈছে আঁচলটো। লাইট পিংক কালাৰত আছে, কাপোৰযোৰ খুব ধুনীয়া হয়। কাপোৰযোৰ পিংক কালাৰত আছে, কাপোৰযোৰ খুবেই ধুনীয়া হয়। এইটো হৈছে কাপোৰযোৰ, এইটো হৈছে আঁচলটো। আৰু ইয়াৰ ব্লাউজ পিচটো মই আপোনালোকক দেখুৱাই দিওঁ। ব্লাউজ পিচটো ধুনীয়া হয়। এইটো হৈছে ব্লাউজ পিচটো, হাতত অলপ ডিজাইন আহিব ব্লাউজ পিচৰ। এইটো হৈছে ব্লাউজ পিচটো। আৰু ইয়াৰ মেখেলাখন মই আপোনালোকক দেখুৱাই দিওঁ। মেখেলাখন হৈছে, মেখেলাখন পাট আৰু টচেদি কৰা হৈছে। চাদৰখন টচ আৰু কেঁচা পাতেদি কৰা হৈছে। এইখন হৈছে ইয়াৰ মেখেলাখন, এইখন হৈছে ইয়াৰ মেখেলাখন। মেখেলাখন এৰী সূতাই দিয়ে কৰা হৈছে, এই ধৰিব পাৰিছে গোটেইখন মেখেলাখন। আৰু খুব এযোৰ ধুনীয়া কাপোৰ হয়, খুব ব্ৰাইট হয় কাপোৰযোৰ। আমাৰ আজি পাটৰ কাপোৰ কালেকশ্যনখিনি চাই আপোনালোকে ভাল পালে বুলি আশা ৰাখিছোঁ। আৰু যদি আমাৰ এনেকুৱা ধুনীয়া ধুনীয়া কাপোৰৰ কালেকশ্যন চাই থাকিব বিচাৰে, তেতিয়াহ'লে প্লিজ আমাৰ চেনেলটোক লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকে আমাৰ কাপোৰ অৰ্ডাৰ কৰিম বুলি ভাবে, অৰ্ডাৰ কৰিব পাৰে। আমি পাটৰ, মুগাৰ, টচৰ, কটননী, পদ্মিনী, পিয়ননী সকলো ধৰণৰ কাপোৰ অৰ্ডাৰ লওঁ। যদি আপোনালোকে বিচাৰে অৰ্ডাৰ কৰিবলৈ, তেতিয়া মোৰ ফোন নম্বৰ দিয়া আছে, ভিডিঅ'ত আপোনালোকে কণ্টেক্ট কৰিব পাৰে, মোক কলো কৰিব পাৰে, মেছেজো কৰিব পাৰে। আৰু আমাৰ দিগবাণী যিখন বুটিক হয়, বুটিকখন আছে শিৱসাগৰত, শিৱসাগৰ 80 ৰোডত, হোটেল স্কাইছে ফৰছৰ। আৰু আজি আমাৰ কালেকশ্যনখিনি চাই কেনেকুৱা পালে, যদি ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি দিব আমাৰ ভিডিঅ'টো। আমাৰ আজি কাপোৰৰ কালেকশ্যনখিনি চাই আপোনালোকে ভাল পালে বুলি আশা ৰাখিছোঁ। আৰু এনেকুৱা ধুনীয়া ধুনীয়া কাপোৰৰ ধুনীয়া ধুনীয়া কালেকশ্যন লৈ নতুন এটি ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ অতি সোনকালে আহি আছোঁ। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। নমস্কাৰ।